আজি আমি এই যি হিমালয়ান ব্লেক বিয়াৰ আমাৰ এই ৰজাবিল গাঁৱত ওলাইছিলে। যোৱাকালি ৰাতি আমি খবৰ পাইছিলোঁ, ৰাতিও আমি 12টা বজাত আহি চেফ প্ৰচেষ্টা চলাইছিলোঁ, কিন্তু আমি তাৰ ট্ৰেংকুলাইজ কৰাৰ আগতে ব্লেক বিয়াৰটো পলাই যায়। আৰু কিন্তু আজি আকৌ ৰাতিপুৱা খবৰ পোৱাত আমাৰ এই বাবুল ব্ৰহ্ম ৰেঞ্জ অফিচাৰ তেখেতে জনালে, আৰু লগে লগে আমি ষ্টাফবিলাকো ইয়াতে আহিলে, আৰু SSB আৰু লগতে আমাৰ বেপাৰা ৰেঞ্জাৰ কামেশ্বৰ বড়ো তেখেতেও আহিলে। আহি যৌথভাৱে লগ লাগি আৰু আমাৰ ডাক্তৰ ডাওহাৰু বসুমতাৰী আৰু ডাক্তৰ প্ৰভাস বসুমতাৰী অভিজ্ঞ তেওঁলোকে ট্ৰেংকুলাইজৰ ক্ষেত্ৰত। গতিকে অলৰেডি আমি 10টা তেনেকুৱা হিমালয়ান ব্লেক বিয়াৰ উদ্ধাৰ কৰিছোঁ। আজিও সমূহীয়া প্ৰচেষ্টাত আমি আজি এই যি ৰজাবিলত যিটো ব্লেক বিয়াৰ ওলাইছিলে তাক 3বাৰ নহয় 4বাৰ ট্ৰেংকুলাইজ কৰি তাক মানে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আমি উদ্ধাৰ কৰি লগে লগে আমি কেজত ভৰাই আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে মথনগুৰি দৈমাৰী ৰাস্তাত এৰি দিয়াৰ কাৰণে আমি ওপৰৰ বিষয়াৰ পৰা অনুমতি লৈ লৈছোঁ। নিশ্চয় ভালুকৰ মাজত সংঘাত হোৱা নাই, এইটো মই শুনিবলৈ পাইছোঁ। আমাৰ ইয়াতে নহয়, ৱেষ্ট বেংগলতো তেনেকৈ ভালুক বাহিৰ হৈ আহিছে, তাতেও 4টা অলৰেডি ভালুক ওলাইছে। আৰু এইটো ভাবোঁ এনে কিছুমান খাদ্যৰো অকণমান অসুবিধা হৈছে, কাৰণ শুকান হৈ গৈছেতো এতিয়া বতৰটো। তেওঁলোকে দেখিবলৈ পাইছোঁ ক'ৰবাত পচলা খাইছে, ক'ৰবাত কচু খাইছে, কচু আলু খাইছে, আৰু ক'ৰবাত গাহৰি খাইছে। ইয়াতেও মানে তেনেকুৱা এই মুৰ্গীও খাইছে, ছাগলীও খাইছে। গতিকে খুব সম্ভৱ খাদ্যৰে বেছিভাগ তেওঁলোকে মানে পুষ্টিকৰ খাদ্য বিচাৰি আহিছে, তাৰ কাৰণে খাদ্যৰ বাবে সিহঁতে মাইগ্ৰেশ্যন কৰা যেন অনুভৱ হৈছে। বৰ্তমান ভালটো সুস্থ আপোনালোকে নিজে দেখিছে, আপোনালোকৰ কেমেৰাত বন্দী হৈছে। গতিকে আপোনালোকৰ সহায় সহযোগ ইয়াতে আমি দেখিবলৈ পাইছোঁ, অতিকৈ আনন্দিত। গতিকে সকলোৰে এই যি বন্যপ্ৰাণী আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানত আছে, ইয়াক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে সকলোৰে সহায় সহযোগ অতিকৈ প্ৰয়োজনীয়। গতিকে from your side also we have got lot of support, to thank you to all of you. কিমান ঘণ্টা মোটামুটি অভিযান? এতিয়া অভিযানটো এইটো কালিও চলাইছিলোঁ আমি, কালিতো আমি নাপালোৱে। আজিতো এতিয়া প্ৰায় 9টাৰ পৰা 6 ঘণ্টামান 6 ঘণ্টামান আমি মানে ইয়াতে প্ৰচেষ্টা চলাই কৈছোঁ নহয়, 3বাৰ ডাৰ্টিং কৰিও তাক মানে আমি চিডেশ্যন কৰিব পৰা নাছিলোঁ। আফটাৰ 4th টাইম হি গট চিডেশ্যন বিকজ অফ দি এক্সপিৰিয়েঞ্চ ডক্টৰ prepared by the DART. The DART has been prepared by Dr. Prabhat Busumutari as well as our Dauharu Boro. So because of them only we could able to capture this animal. Thank you.